নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা অন্য ভিডিঅ'লৈ মই নিৰঞ্জনে আগবাঢ়ি আহিছোঁ। আজি ভিডিঅ'ত দেখাব বিচাৰিছোঁ আপোনালোকে প্ৰায় সঘনাই বিয়াবোৰত খাই থকা এখন আঞ্জা, যি জলকীয়া দি এখন আঞ্জা যিখন বনায়, সেই আঞ্জাখনতনো কি থাকে, কি দিয়ে তাকে দেখাব বিচাৰিছোঁ। আজি আমি এই আঞ্জাখনত লৈ আহিছোঁ চিকেন লিভাৰ, যি ব্ৰইলাৰ পেটু ঠেং, যিবিলাক মানে মাংসৰ পৰা হেৰি কৰি দিয়া হয় সেইবিলাক, আৰু লগত আছে ভীমকলৰ পচলা আৰু জলকীয়া। এয়া জলকীয়া চাওক, জলকীয়া পিচি লোৱা হৈছে, আৰু এয়া হৈ গ'ল ৰচুন, আদা, শুকান জলকীয়া, তেজপাত আৰু কি মছলানো দি এই আঞ্জাখন বনোৱা হয়। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এয়া চাওক, আমাৰ তেল গৰম হৈ আছিলে, তেলত অকণমান জলকীয়া দিয়া হৈছে। বন্ধুসকল, প্ৰায় বিয়া ঘৰত এই আঞ্জাবিধ দিয়াই হয়, জ্বলা আঞ্জা। জলকীয়াৰ যি পচলা আৰু চিকেন লিভাৰৰ পৰা বনোৱা হয়। কেনেকুৱা ধৰণৰ বনাব পাৰি তাকে কিছু মই ভিডিঅ' আকাৰে দেখাব বিচাৰিছোঁ। এয়া চাওক, আমাৰ তেল গৰম হৈ আছে। এয়া চাওক, তেল গৰম হৈ আছে, তেলখিনি ভালকৈ লৰাই আছোঁ। আৰু এতিয়া আমি ইয়াত পিঁয়াজ দিম। ইয়াত পিঁয়াজ দিছোঁ, আৰু কি ধৰণৰ মছলা দিব লাগিব, কি ধৰণৰ দিব লাগিব, কেনেকুৱা হৈছে আঞ্জাখন, কেনেকুৱা হ'ব, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব বুলি আশা ৰাখিছোঁ। এয়া চাওক, পিঁয়াজখিনি সম্পূৰ্ণ জ্বলিবৰ কাৰণে অকণমান লৰাই থকা হৈছে, সিজিবৰ কাৰণে লৰাই থকা হৈছে। বন্ধুসকল, মোৰ ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাই আছে, মোৰ ফেচবুক পেজটো ফ'ল' কৰিব। যদি ইউটিউবত চাইছে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। এয়া চাওক, পিঁয়াজবিলাক ভালকৈ লৰাই থকা হৈছে। পিঁয়াজখিনি এটা কালাৰ, ৰঙচুৱা এটা কালাৰ হ'বলৈ ভালকৈ লৰাই থকা হৈছে। অকণমান নিমখ দি দিছোঁ সিজিবৰ কাৰণে। এয়া ৰেড চিলি, কাশ্মীৰী ৰেড চিলি দিছোঁ, যিহেতু কালাৰটো উঠিবৰ কাৰণে 2 চামুচ দিয়া হৈছে। বন্ধুসকল, তোমালোকে এই আঞ্জাবিধ খাই পাইছেনে নাই পোৱা নাজানো। যদি নাই পোৱা, নিশ্চয় ঘৰত বনাই চাবা। ভীমকলৰ এটা সৰু পুলি ল'বা, যিটো আমি পচলা বুলি কওঁ, আৰু কেঁচা জলকীয়া লাগিব, মাইক্ৰ' জলকীয়া লাগিব। মাইক্ৰ' জলকীয়া গুড়ি কৰি ল'বা, খুন্দি ল'বা। তাৰপিছত লগত লাগিব চিকেনৰ যি লিভাৰ, পেটু, যিবিলাক ঠেং থাকে সেইবিলাকৰ, যিটো এটা মাংসৰ পৰা ছাইড কৰি দিয়া বস্তু। এয়া মোৰ বন্ধুসকলৰ লগত মিলি আমি বনাই আছোঁ। এয়া ক্ষীৰোদ গগৈ, এইফালে মিথিল কোঁৱৰ। এয়া চাওক, আমি এতিয়া আদা নহৰু যি আমি পেষ্ট বনাই থৈছিলোঁ, খুন্দি থৈছিলোঁ, সেইবিলাক দি দিছোঁ, লগত মিশ্ৰণ কৰিছোঁ। এয়া চাওক, সিজিবৰ কাৰণে ভালদৰে লৰাই থকা হৈছে। ইয়াৰ কালাৰটো চাওক আপোনালোকে, এয়া মছলা কালাৰটোৱে চাওক, কি ধুনীয়া এটা কালাৰ উঠিছে, এটা ৰঙচুৱা কালাৰ। দেখিলে কিবা একদম মনটো যেন খাওঁ লাগি যোৱা হয়। এয়া চাওক, আমাৰ লিভাৰবিলাক। এয়া জলকীয়া, কেঁচা জলকীয়া, এয়া আমাৰ কল পচলা। এয়া চাওক, লৰাই আছোঁ ভালদৰে। মছলাখিনি আৰু পিঁয়াজৰ যিখিনি দিছিলোঁ ভালকৈ মিশ্ৰণ কৰিছোঁ। এয়া অলপ জিৰা পাউডাৰ দি দিছোঁ। এটা টেষ্টি গোন্ধ আহিছে, কি ধুনীয়া এটা মজা এটা মছলাখিনিয়ে গোন্ধ আহিছে বন্ধুসকল। এয়া পিঁয়াজৰ কালাৰটো কি ধুনীয়া উঠিছে চাওক, ভালকৈ লৰাই থকা হৈছে। বন্ধুসকল, মোৰ এই ফেচবুক চেনেলটো আপোনালোকে ফ'ল' কৰিব বা লাইক কমেণ্ট কৰিব। কেনেকুৱা হৈছেনো লাইক কমেণ্ট কৰিব। আপোনালোকৰ লাইক কমেণ্টে মোৰ নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাম। এটা ভিডিঅ' বনাবৰ কাৰণে বহুত কষ্ট হয়।
এয়া আমি এতিয়া চিকেন লিভাৰ যিবিলাক আছিলে আমি সেই লিভাৰবিলাক দিছোঁ মছলা যি আমাৰ মছলাবিলাক আছিলে পিঁয়াজ আদা নহৰু পেষ্ট বনাইছিলোঁ তাত আমি ঢালি দিছোঁ এয়া ভালকৈ মিশ্ৰণ কৰি আছোঁ ভালকৈ লৰাই দিছোঁ মছলাবিলাক ভালকৈ সোমাবৰ কাৰণে বন্ধুসকল এই আঞ্জাবিধ কোনে কোনে খাইছে কোনে কোনে খাই পাইছে নিশ্চয় কমেণ্ট কৰি জনাবচোন আৰু কেনেকুৱা লাগে সঁচাই ভাল লাগে নে বেয়া লাগে এই আঞ্জাবিধ খাই নিশ্চয় কমেণ্ট কৰিবচোন মই কিন্তু বিৰাট টেষ্টি পাওঁ এয়া চাওক ভালদৰে লৰাই আছোঁ তেলত লাগি নধৰিবৰ কাৰণে কেৰাহীত লাগি নধৰিবৰ কাৰণে ভালদৰে লৰাই আছোঁ ইয়াৰ চাওক কি মজা উতলিছে ইয়াৰ কালাৰটো চাওক বন্ধুসকল এতিয়াও আমাৰ পচলা আৰু জলকীয়া দিবলৈ বাকী আছে যিহেতু লিভাৰবিলাক ভালকৈ সিজাই লৈছোঁ সিজিবলৈ দিছোঁ ইয়াৰ চাওক কি ধুনীয়া মজা উতলিছে ইয়াৰ চাওক লৰাই দিয়াৰ লগে লগে যি মজা এটা চেণ্ট আহিছে এই ইমানে ধুনীয়া চেণ্ট গোন্ধটোৱে ইমান মজা লাগিছে যে খাবলৈ আৰু কিমান মজা লাগিব বন্ধুসকল ভাবক ইয়াৰ চাওক কি মজা উতলিছে কি ধুনীয়া এটা কালাৰ দেখাইছে বন্ধুসকল নিশ্চয় তোমালোকে এনেধৰণৰ ঘৰত নিশ্চয় বনাই চাবচোন এয়া চাওক ভালদৰে লৰাই থকা হৈছে এতিয়া আমি কলপচলা ভীমকলৰ হ'লে বেছি ভাল হয় পচলা যিহেতু ভীমকলৰ পচলা ভাল লাগে খাই চেনিকল বা জাহাজী কলৰ ইমান ভাল নহয় এয়া হ'ল ভীমকলৰ পুলিৰ পচলা যি পচলা সৰু সৰুকৈ ধুনীয়াকৈ কাটি লোৱা হৈছিলে এয়া আমি এতিয়া দি দিছোঁ যি আমাৰ লিভাৰখিনি আছিলে চিকেন লিভাৰখিনিত আমি দি দিছোঁ এয়া চাওক ভালকৈ মিশ্ৰণ কৰিছোঁ ভালকৈ যাতে মছলাবিলাক তেলবিলাক ধুনীয়াকৈ মিলি যায় ভালদৰে লৰাই আছোঁ ভালদৰে মিলাই আছোঁ অলপ হালধি দি দিছোঁ এয়া চাওক কি ধুনীয়া এটা কালাৰ উঠি আহিছে ধুনীয়াকৈ মজা আছে কালাৰটোৰ লগতো একদম ধুনীয়া এটা চেণ্টো আহিছে বন্ধুসকল এয়া এতিয়া আমি দিছোঁ মেইন বস্তু এয়া হ'ল এই আঞ্জাখনৰ মেইন বস্তু এয়া জলকীয়া মাইক্ৰ' জলকীয়া যি আমি ভালকৈ খুন্দি লোৱা হৈছিলে সেই খুন্দাখিনি দিছোঁ এই আঞ্জাখনৰ মেইন বস্তুৱে হ'ল জলকীয়া মাইক্ৰ' জলকীয়া যি এখন জ্বলা আঞ্জা হয় ভাতৰ লগত বিয়া বা বাৰ্থডে বা এনেকুৱা অনুষ্ঠানত প্ৰায় এই আঞ্জাবিধ বনোৱা হয় দিয়া হয় ঠাই বিশেষে বেলেগ বেলেগকৈ আঞ্জাখন বনোৱা হয় আমি কিন্তু প্ৰায় এই ধৰণেই বনাওঁ এয়া চাওক আমি ভীমকলৰ পচলা দি লগত মাইক্ৰ' জলকীয়া দি কি ধুনীয়াকৈ বনাই আছোঁ এয়া চাওক উতলিব দিছোঁ আমাৰ এয়া উতলিছে ভালকৈ লৰাই আছোঁ যাতে কেৰাহীত লাগি নধৰে এয়া চাওক উতলিছে কি ধুনীয়া উতলিছে চাওক এয়া চাওক ভালদৰে সিজিবলৈ দি থকা হৈছে লাইক কমেণ্ট এটা কৰিব চাওক কি ধুনীয়া তেলটো কি ধুনীয়া ওলাই আহিছে কি ধুনীয়া উতলিছে চাই ইয়াৰ কালাৰটো চাওক বন্ধুসকলে এই কালাৰটো চাই যেন মনটো খাওঁ লগা নাই নে যে মোৰ কিন্তু একদম যেন কেৰাহীৰ পৰা উলিয়াই এতিয়াই খাই দিওঁ নিচিনা লাগিছে
এয়া ভালদৰে লৰাই আছোঁ। চাওক মোৰ এই আঞ্জাখন ৰেডি হৈছেগৈ আৰু সিজু হৈছেগৈ আৰু ধুনীয়া লাগিছে। এয়া আমাৰ জলকীয়া পচলা আৰু পেটু জলকীয়া যি আঞ্জা, এই আঞ্জা আমাৰ ৰেডি হৈ গ'ল। এয়া আমাৰ একদম নমাব পৰা অৱস্থাত হৈ গ'ল। এয়া চব কি ধুনীয়া কালাৰো আহিছে, চেণ্টো আহিছে। বন্ধুসকল তোমালোকে এয়া চেণ্ট পাইছে নাই বাৰু? মই কিন্তু একদম পাইছোঁ আকৌ দেই। চাওক একদম নমাবৰ কাৰণে ধুনীয়া হৈ গ'ল, পূৰা সিজি গ'ল, একদম আমাৰ খাব পৰা অৱস্থাত আছে আৰু এতিয়া। চক কালাৰ চক আঞ্জাখিনি কালাৰটো চক কি ধুনীয়া উঠিছে। বন্ধুসকল দেখিলেই লাগে খাওঁ খাওঁ যেন জিভাৰ পানী ওলাইছে, তেনেকুৱা ধৰণৰ লাগিছে। এই চক কালাৰটো একদম যেন কেৰাহীৰ পৰা লৈ খাই দিম তেনেকুৱা লাগিছে।